হেল্ল' আৰু নমস্কাৰ উপাসনাই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছে আজিৰ ব্লগটোলৈ আৰু আজি ব্লগটো অকণমান স্পেচিয়েল অকণমান মেখেলা চাদৰ দেখি বিয়া বাৰু বুলি ভাবিছে নেকি নহয় বিয়া বাৰু নহয় আজি আমাৰ মই যে কালি মঞ্চসজ্জা কৰি আছিলোঁ আজি আমাৰ বিহুৰ মানে খৰাগৰ আঞ্চলিক কলাকৃষ্টি কেন্দ্ৰৰ বিহু আছে মানে আৰু তাত মই কৈছিলোঁ কালি দীপলিনা বা আহিব আৰু দীপলিনা বা আহি গ'ল আৰু ইয়াত যে আছোঁ এইটো বাঘৰত আহিলে আজি শুইয়ে আছে এইফালে দেখিছে ফেনবিলাক বহি আছে আমাৰ বোলকচোন চাওঁ ৰ'ব কিন্তু বাজনী উঠাই নাই দীপলিনা বা শুইয়ে আছে ন ভণ্টিকেইজনীয়ে ৰৈ আছে ইনফেক্ট ময়ো ৰৈ আছোঁ কিয় ৰৈ আছোঁ এয়া লৈ আহিছিলোঁ বাৰু কপৌ ফুল দীপলিনা বাই আজি পাৰফৰ্ম কৰোঁতে কপৌ ফুল দিবলৈ আনিছিলোঁ কিন্তু শুই আছে এইকেইদিন ৰেগুলাৰ মানে এনেকুৱা প্ৰগ্ৰেম কৰি থকাৰ কাৰণে তাৰপিছত এইফালে আছে বৃষ্টি অংকিতা আৰু কৃষ্ণপ্ৰিয়া হাই কোৱা আকৌ আৰু কিমান দেৰি হ'ল বহি থকা দুঘণ্টামান হ'ল পূৰা কেনেকুৱা হ'ব লাগিব ন দীপলিনা বাৰ কাৰণে ৰখি আছে আৰু এইপিনে ভাইটি দুজনো ৰখি আছে তাৰপাছত আৰু আমি লগ পাওঁ নাপাওঁ নাজানো মানে শুই আছে যিহেতু ডিষ্টাৰ্ব নকৰোঁ কিন্তু এতিয়া কি হ'ল এতিয়া আমি যাম বিহু মঞ্চলৈ আৰু তাত পূৰা প্ৰগ্ৰেম চাম আপোনালোকক প্ৰগ্ৰেম দেখাম সেয়াই আৰু আজি ব্লগটো আৰম্ভ কৰিলোঁ চ' চাই থাকক এইটো দিবলৈ চোপা বান্ধে নাবান্ধে নাজানো মানে কিন্তু লৈ আহিছিলোঁ থেংক ইউ ইমান ধুনীয়া কপৌ ফুলটো সঁচাকৈ পাগল হৈছোঁ আমি এনেকুৱা নাই পোৱা ইমান দিনে আজি কি কিতাপত যায় এইটো নাজানো কিন্তু কপৌ ফুল বা লৈ আহিছোঁ মানে থেংক ইউ ছ' মাছ হাই কওক এদিনো কপৌ ফুল দিছে মোক থেংক ইউ ছ' মাছ ইমান ধুনীয়া মই ইমান ফ্ৰেছ কপৌ ফুল আজিলৈকে দেখাই নাই চিৰিয়াছলি তুমি কৈছিলা সম্ৰাজ্ঞীৰ কপৌ ফুল খুজিছা সম্ৰাজ্ঞীৰ ঘৰৰ কপৌ ফুল সেইটো ডিফাৰেঞ্চ থাকিব মই আচলতে ভুলকে মানে আমি আমাৰ ঘৰত ফাৰ্ষ্ট টাইম দীপলিনা বাৰ কাৰণে ছিঙিছোঁ আমি চাগে আজিলৈকে মাৰি মানে ছিঙি মানে দিব নালাগিছিল চোনটো দিলা স্পেচিয়েল মানুহৰ কাৰণে স্পেচিয়েল বস্তু আৰু আলহীৰ কাৰণে ন আলহীৰ কাৰণে ঠিক আছে তেন্তে থেংক ইউ
চবেই ফ্লাছ লাইট জ্বলালে এতিয়া আমি আহোঁ উপভোগ কৰিম। সুমন কি হৈছে কৈ দে তই এফালে সেলফি ল'বলৈ ভৰ্তি পুৰা চাওক গোটেই দৰ্জা বন্ধ কৰি দিবলগীয়া হৈছে আমাৰ মৰমৰ দীপনিধা বাৰ লগত আৰু আমি আজি প্ৰগ্ৰেম শেষ কৰি দিলোঁ 3:30 বাজিলে চ' গাইজ বাই বাই